বনাইছে মিঠুৱে হয় টোপোলা ভাত বনাইছে দেই খেলনে 10 দিনত টকা 20 দিনত কাজ নমস্কাৰ বন্ধুসকল আজি দহা কাজত ওলাইছোঁ ভক্ত হিচাপে এনেকুৱা লাগিছে জনাবচোন দেই মই আজি প্ৰথম জীৱনত ভক্ত হিচাপে হৈ পাগুৰি মাৰি ওলাইছোঁ ইংৰাজীত মানে বিধায়কৰ আজি মাতৃৰ আৰু কেইবাগৰাকীও দহা কাজ আছে গতিকে দহা কাজত কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম চাই থাকিব আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষ বস্তুলৈকে এয়া মই দহা কাজ কৰা স্থলীলৈ মই গৈ আছোঁ আপোনালোকক মই পোনে আপোনালোকক মই দেখাম গৈ আছোঁ মই ভিতৰলৈ বৰ্তমান ইয়াতে মানে যিসকলে ভাড়া আনে ইয়াতে ৰিচিপশ্যন কৰে আচ্ছা দিব কোৱাচোন কিয় এনেকুৱা ধৰণে টিকট দিয়া হৈছে আমাৰ মানে মৰাণ সমাজৰ ৰীতি নীতিৰ মতে আমি দহা কাজ আজি পাতিছোঁ বিধায়ক সুৰেণ ফুকন মাতৃ আৰু লগতে আৰু 4জন ব্যক্তি দিয়া হৈছে গতিকে আমি এই টিকেটটো তাত আমাৰ যিহেতু কাজৰ যিবিলাক ভাৰ আহিছে ভাৰবিলাক আমি ইয়াত গ্ৰহণ কৰিছোঁ গ্ৰহণ কৰি আমাৰ তালৈ নিয়া হৈছে গুদামলৈ তাৰপিছত সিহঁতি সন্ধিয়া য'ত ভাত খাবগৈ তাত ভাত খাব আমাৰ খোলা নম্বৰ দিয়া আছে যেনেকৈ এইটো 84 নম্বৰত মানে সিহঁতি সেই তাতো নাম্বাৰিং কৰি থোৱা আছে সেই নাম্বাৰ মতে সিহঁতি তাত ভাত খাব আমাৰ তাত ভঁৰাল 3টা আছে 1 নম্বৰ 2 নম্বৰ ভঁৰাল যিহেতু নাম্বাৰিং কৰি 3 নম্বৰ ভঁৰালৰ 3 নম্বৰ ভঁৰালে সিহঁতি আহিব তেনেকৈ আমি দিয়া এই তামোলৰ টোপোলাখিনি কিয় এনেকৈ ৰখা হৈছে জানেনে যিসকলে দহা কাজলৈ একোখনকৈ ভাৰ আনিব সেইসকলক একোটিকৈ তামোল পাণ টোপোলা প্ৰদান কৰিব আৰু মই এতিয়া পোনে গৈ আছোঁ 5জনকৈ মৃতকৰ ফটো ইয়াত সজাই থোৱা আছে তাত আপুনিও মৃতকৰ সদ্গতি কামনা কৰি একোদিলকৈ ধূপ লগাই প্ৰাৰ্থনা কৰিব পাৰে দহা কাজলৈ ভাৰ আহি আছে চাওকচোন এটা কথা মৰাণ সম্প্ৰদায়ৰ দহা কাজলৈ কেৱল যে মৃত্যু কুটুমেই ভাৰ আনিব লাগে তেনে নহয় আপোনালোকৰ যদি মৃতকৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে তেন্তে আপুনিও আনিব পাৰে এই ভাৰত কি আনিব লাগে মৰাণ সম্প্ৰদায়ৰ লোকসকলে সকলো জানে কিন্তু আপোনালোকে যদি নাজানে মই কৈ দিছোঁ শুনকচোন ভাৰখনত এডাল কাণমাৰিত এটা হাঁহ বা মাছ এটা কোমোৰা বা এটা ৰঙালাও দালি আলু তেল নিমখ ইত্যাদি কৰি এটা ভোজনী আনিব লাগিব বিধায়ক ডাঙৰীয়া মানে মাতৃ আৰু গাঁৱৰ কেইজনমান পুৰোহিত বুঢ়ালৈ কাজখন আৰম্ভ কৰিছে দহা কাজৰ খুব প্ৰস্তুতি ভালকৈ চলিছে এয়া চাওকচোন স্থানীয় বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ মাতৃ প্ৰয়াত বগৰী ফুকন ডাঙৰীয়ানীৰ এখনি স্মৰণিকা প্ৰকাশ কৰি উলিয়াইছে স্মৰণিকাখনি উন্মোচন কৰিছে ভক্তগণসকলে শতবৰ্ষ গৰকি যোৱা 102 বছৰ জীয়াই আছিল এই মাতৃগৰাকী এতিয়া গায়ন বায়ন প্ৰদৰ্শন হৈ আছে মই অকণমান গায়ন বায়ন আপোনালোকক মই ভিতৰলৈ দেখাবলৈ গৈ আছোঁ এইদৰেই মৰাণ সম্প্ৰদায় ধৰ্মপ্ৰাণ ভক্তসকলে সম্পূৰ্ণ বগা ধুতি চুৰিয়া চেলেং চাদৰ পঞ্জাবী চাৰ্ট গামোচা আৰু পাগুৰি পৰিধান কৰি যিকোনো দহা কাজলৈ যোৱা দেখা যায় লগতে গায়ন বায়ন নাম প্ৰসংগ পৰিৱেশন কৰাসকলে ঠিক তেনেদৰেই বগা সাজ পৰিধান কৰি লগতে ধুতি সলনি জমা টঙালি পৰিধান কৰি গায়ন বায়ন গোৱা দেখা যায় আৰু পূৰ্বৰ পুৰুষৰ নীতি নিয়ম অনুসৰি ধৰ্মপ্ৰাণ ভক্তসকলৰ আগত একোটিকৈ ধৰ্মৰ তামোল পাণৰ টোপোলা আগবঢ়োৱা হয় আৰু যিকোনো সমাজৰ মাজত ভাগৱত স্থাপনা কৰি বহু নীতি নিয়মেৰে ভাগৱত পাঠ কৰা হয় সৌৱা মন কৰকচোন চন্দ্ৰতাপৰ তলত ৰঙা কাপোৰে ঢাকি ভাগৱত স্থাপনা কৰি থোৱা আছে দহা কাজ খাবলৈ আহিলে মান সম্পদাৰ মানে এই দহা কাজৰ বিষয়ে অকণমান কওকচোন আপুনি ডাঙৰীয়া আই হিচাপে আপোনাক কৈছোঁ অকণমান কৈ দিয়কচোন মান সম্প্ৰদায়ৰ আমাৰ দহা কাজ বুলি কয় 3 দিনৰ তেলনি 10 দিনৰ দহা হয় 20 দিনৰ কাজ বুলি কয় হয় খোলা দিছে আমাৰ মৰাণসকলৰ আদি পূৰ্বৰ নিয়ম হয় খোলাই আৰু চবেই ঘৰে ঘৰে পকিলে ভাড়া ভুচি আনিছে হয় খোলাই ভাত খাব
গোটেই ৰাতি তাল মৃদং আৰু নাম গাই গায়ন বায়ন গাব গায়ন বায়ন গাই হয় ৰাতিপুৱা হ'লে শেষ হ'ব। হয় আমাৰ মৰাণৰ জনগোষ্ঠী হয় আমাৰ এনেকৈ নীতি নিয়ম কৰা হৈছে। হয় খোলা চকুৱা খোলা দি এনেকৈ হাঁহৰ ভাৰ আনি এনেকৈ নীতি নিয়ম কৰা হয়। পূৰ্বপুৰুষৰ পৰা এইটো নিয়ম আছে আমাৰ। এটা কথা নহয় আই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ তিলনি আৰু দহা দিয়াৰ পিছত আকৌ বহুত দিনৰ পিছত কাজটো কেলৈ পাতে? পুৰুষসকলৰ নীতি নিয়ম হয় আমি দেখিছোঁ যে এজন দুজন নহয় কিছুমানৰ 20-25জন লগ লাগি একেবাৰে কৰে কিয় কৰিবলগীয়া হয় তেনেকৈ? আমাৰ মৰাণসকলৰ 20জন 25জন লাগে 100জনেই হওক হয় চবেই মিলি জুলি একে নাখানীয়ে কৰিব। আৰু যদি এতিয়া 20জনেই মৰে এজন গাঁৱৰ কিবা মুখিয়াল থাকিব লাগে বুলি কয় এনেকুৱা হয় নেকি? মুখিয়াল থাকিব লাগিব। মুখিয়াল বুঢ়াজন থাকিব লাগিব ন? থাকিব লাগিব। যিজন তেহে মানে আমাৰ আকাশ কৰা হয়। যিয়ে নেকি দায়িত্ব ভাল হয় হয় নামঘৰত হয় সেনেকুৱা এজন লাগিব। লাগিব যদি ন? সেনেকুৱা এজন নহয় আমি দহা কাজ পাতিব নোৱাৰোঁ। মানে এই শৰণীয়া বা মাইকী মানুহ হয় 100জনী মৰিলেও আমাৰ দহা কাজ পাতিব নোৱাৰে। তেনেকৈ নোৱাৰিব ন? আমাৰ ভকত যি নেকি ভক্তি কৰে হয় কীৰ্তনীয়া ভকত বুলি কয় হয় আমাৰ এজন হ'লে লাগিবই। এতিয়া হাঁহৰ ভাৰ আনিছে হয় তেনেকৈ মাহ প্ৰসাদ হাঁহৰ ভাৰ লৈ পিনি পুখাটি বা গোঁসাই ঘৰ শুদাবগৈ। হয় যিদিনাখন কাজ পাতে হয় ৰাতিপুৱাই শুদাবগৈ গোঁসাই নীতি নিয়ম কৰি দিব। হয় তাৰপিছতহে ইয়াত দহা কাজ কৰিব পাৰিব ৰাইজে। আমাৰ সেইটো মৰাণসকলৰ নিয়ম। খোলাবিলাক দিয়ে যে মানে কোনসকলে মানে খোলাবিলাক খাব? আলহী অতিথি যে নেকি ভাৰ আনিব মোৰ এটা মৃত্যু কুটুম আছে হয় ঝি জঙাই আছে হয় বংশ পৰিয়াল আছে হয় সিহঁতে ভাৰ আনিব। সিহঁতক খোলা 100খন হওক 200খন হওক আমি দোকান দিব লাগিব। হয়। ৰাইজে খৰি পাত গোটাই দিব আচ্ছা খৰি আনিব চালি আনিব খৰি পাত আনি গোটাই দিব ৰাইজে। আচ্ছা এনেকৈ কৰিব আকৌ। ধন্যবাদ দেই আই। তামুলী গাঁৱৰ আমাৰ মানে ডাঙৰীয়াৰ আই হয় তেওঁ বহু কথা মানে মৰাণ সম্প্ৰদায়সকলৰ মানে ৰীতি নিয়ম আৰু এই দহা কাজ কেনেকৈ ধৰণে পাতে সেই বিষয়ে মানে অকণমান ক'লে। ভক্তসকলৰ নে কি ভক্তসকলক বনাইছে কি? এই আচ্ছা টোপোলা ভাত বনাইছে দেই। কিমান টোপোলা বনাইছে? 500মান আছে ন? আৰু টোপোলা ভাতৰ লগত চব্জি দিব ৰঙালাও মটৰ আৰু বহুত চব্জি বনাইছে। বৰ্তমান এই ভক্তসকলে চাহ খাই আছে এতিয়া। দেউতা কওকচোন এই মৰাণ সম্প্ৰদায়সকলৰ মানে দহা কাজৰ বিষয়ে অকণমান কওকচোন। কেনেকৈ ধৰণে ধৰি লওক দহা কাজখন পাতে বা তিলনি পাতি যোৱাৰ পিছত দহাখনো মানে কিছুদিনৰ পিছত পাতে তাৰ বহুত দিনৰ পিছত যে এই কাজখন কিয় পাতে আপুনি অকণমান অনুকে ক'ব নেকি? হয় এইটো আমাৰ মৰাণ সমাজৰ এটা কথা। মৰাণ সমাজৰ এনেকৈ আগৰ পৰা আমি দেখি আহিছোঁ তিলনি 10 দিনত দহা 20 দিনত কাজ। তাৰ ভিতৰতে কিছুমান মাইকী মানুহ যদি হয় সেইটো বিষয়তে 3 দিনৰ তিলনি হয় সেই দহা কাজখন বিশেষকৈ নহয়। এজনো মতা মানুহ হ'লেও মানে সম্পূৰ্ণ তেওঁ ধৰ্মৰ ক্ষেত্ৰত মানে সম্পূৰ্ণ হ'ব লাগিব। যেনে এতিয়া ধৰক মানে গুৰুৱে প্ৰদান কৰা মানে হয় ভকত হ'ব লাগিব আৰু তেতিয়াহে মানে দহা কাজটো এনে গাই বাই কৰিব। গতিকে এতিয়া এগৰাকীয়েও তেনেকৈ এজন ভকত লৈছে ঠিক সেইকাৰণে কৰিছে আৰু তাৰপিছত এনেকৈ আমাৰ 3 দিনৰ তিলনি 10 দিনত দহাখন হয়। ধৰ্ম হিচাপত তেওঁ মানে যিজন মানুহ উপযুক্ত থাকে তেওঁৰ 10 দিনত দহা 20 দিনৰ কাজ এনেকৈ হয়। আৰু কিছুমানৰ 10-12 বছৰ পিছতো পাতে আমি দেখি আহিছোঁ। আৰু তাৰে কিছুমানে আজিকালি পইচাৰ কথা এতিয়া এখন দহা কাজ পাতিবলৈ 2-3 লাখ টকাৰ দৰকাৰ। আজি চব ইমানবিলাক মানুহ ইমানবিলাক খোৱা বোৱা বা আদি কৰি বহুত টকা প্ৰয়োজন হয় মই নহয় নকওঁ। বহুতে মানে মোক কমেণ্ট কৰি সম্প্ৰদায়ৰ মানে দহা কাজ কেনেধৰণৰ নীতি নিয়মে পালন কৰে আপুনি অকণমান দেখাবচোন বুলি বহুতে মোক সুধি আছে। কেলেনো বাৰু মানুহজন মৰাৰ পিছত ইমান 4 বছৰ 5 বছৰ বা 20 বছৰ পিছতো কেলেনো কাজখন পাতে তাকে অকণমান মানে সুধিছে মানে মোক সেইকাৰণে মানে অকণমান আপোনাৰ পৰা মানে জানিব বিচাৰিলোঁ। এতিয়া মই আপোনালোকক সোণোৱাল কছাৰীসকলৰ মানে ভক্তসকলে গায়ন বায়ন গাই আছে মই অকণমান আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। মানে মৰাণ সম্প্ৰদায়সকলেও অলপ বেলেগ মানে তেওঁলোকৰ নামঘৰটো অলপ বেলেগ আৰু সোণোৱাল কছাৰী নামঘৰটো অলপ বেলেগ অলপ মই আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। আমাৰ গাঁৱৰ পৰা আহিছে তেওঁলোকেও মানে ভাৰ আনিছে। এখন মহন্তৰ খোলা মহন্তৰ ক'লে মানে এই খোলাখনত খাব। বাহিৰা মানুহ ইয়াত সোমাব নোৱাৰে। যিসকলে গোসাঁই মহন্ত সেইসকলে মানে এই খোলাখনত কেৱল খাব পাৰিব। গতিকে মানে ভাগ ভাগ কৰি দিয়া হৈছে। মহন্ত খোলা বেলেগ অন্য ৰাইজৰ খোলা বেলেগ ডাঙৰীয়াৰ খোলা বেলেগ আৰু সোণোৱাল কছাৰীসকলৰ বেলেগ আকৌ এখন ৰাজহুৱা খোলাও
দিছে, বিশাল এখন আজোৱা খোলা দিছে। এখন যজ্ঞ খোলা থাকে। এই খোলাখনৰ বহু মহত্ব আৰু ইতিবৃত্তি আছে। যিকেইজন গুৰুজনাই বাইক বচন দি পঠোৱা পুৰোহিত, উঠন পূৰণ মুখিয়াল বা কীৰ্তনীয়া ভকত বুলি কোৱা হয়। সেইকেইজন কীৰ্তনীয়া বা পুৰোহিত ভকতে গুৰুজনাৰ বা গোসাঁইৰ পৰা সেই কাজখন পাতিবৰ বাবে জাননী দি বাইক বচন দি লৈ আহিব লাগিব। সেইকেইজন ধৰ্মপ্ৰাণ ভকতেহে এই যজ্ঞ খোলাখনত খাব আৰু যিজন ভকতে ৰান্ধি বাঢ়ি দিব তেওঁ নোখোৱাকৈ বাহিৰলৈ ওলাই আহিব বুলি জানিব পাৰিছোঁ। এইখন মানে টোপোলা পিঠা বনালে টোপোলা চাউল হয় ভাত। টোপোলা পিঠা ন? কি চাউল বনাইছে এতিয়া? লাহু চাউল ন? লগত চব্জি থাকিব? সকলোৱে খাব নেকি? চব খাব পাৰে ন? যিবিলাকে চলিব। আচ্ছা আচ্ছা আচ্ছা। আপুনি ক'ৰ পৰা আহিছে? এইবিলাক পানী চুঙা হয়, ইয়াতে পানী আনিব, সকলোকে দিব তাৰমানে ইয়াত। হাজাৰ মানুহ আহিছে চাওক। আজি বহুত ভাল লাগিছে সমাজখনত ন? চবেই আহিছে একেলগতে কাজলৈ দেখিছে কিমান মানুহ আহিছে চাওক, ভাল লাগিছে। ধুনীয়া ধুনীয়া আহি মাৰি দিছে দেই। ছাবস্ক্ৰাইব কৰি দিব দেই, ছাবস্ক্ৰাইব কৰি দিব। অ'কে হা, ঠিক আছে দেই। অ'কে তোমালোকে কৈছ মামনীয় ন? বন্ধুসকল লক্ষ্য কৰকচোন, এই দহা কাজত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ ভক্তসকলে কিদৰে সোঁত ববলৈ ধৰিছে। কিয় জানেনে? এজন জনপ্ৰিয় বিধায়ক হিচাপে তেওঁৰ মাতৃৰ শ্ৰাদ্ধত, তেওঁ অনুৰাগী হিচাপে এই শ্ৰাদ্ধত কেইবাটিও দিহানামৰ দলে নাম লোৱাৰ লগতে সোণোৱাল কছাৰী ভক্তসকলেও সুকীয়াকৈ গায়ন বায়ন প্ৰদৰ্শন কৰে। অৱশ্যে এই অনুষ্ঠান কাজত নীতি নিয়মত নকৰে যদিও অনুৰাগী হিচাপে ৰাইজৰ আমোদ প্ৰমোদৰ কাৰণে এই অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। ৰাজহুৱা খোলাত অতিথি আপ্যায়নৰ আৰম্ভ হৈ গ'ল। যোনে যি ইচ্ছা খাব পাৰে। কোনোৱে দহি জলপান খাইছে, কোনোৱে আকৌ ভাত মুঠি খোৱা দেখা গৈছে। বহুত সুন্দৰকৈ পৰিচালনা হৈ আছে, আপোনালোকে চাওকচোন বাৰু। দিয়া মজা মাছ হৈছে ন? মজা মই পোৱা নাই বৰ্তমান লাগে। এতিয়া সন্ধিয়াৰ লগে লগে সকলো ৰাইজে খোলাত আহিলে আৰু এই খোলাত এতিয়া নিজৰ নিজৰ খোলাত এসাঁজ খাব। গতিকে মই কেনেধৰণে তেওঁলোকে আয়োজন কৰিছে মই দেখাম আৰু টোপোলাবিলাকৰ ভাৰ চক। ল'লি নেকি? ক'ৰ পৰা আহিছে? বৰদোৱানী। খোলা পালে? বৰদোৱানী খোলা পাইছে ন? বাইদেউ হাঁহ মাৰিছে? খোলাত খানা বনাবৰ কাৰণে বাইদেউহঁতে পানী লৈ আছে দেই। ক'ৰ পৰা আহিছে? মোক নেমাতে নি হাঁহ খাবলৈ? ওচৰতে ন? কা খোলাই দে কোনে নাজে দিব ন? হাঁহ মাৰি আছে চব, এয়া হাঁহ মাৰি আছে। এয়া হাঁহজনীহে আছে দেই, হয় ন? কিনি চাওঁ, বাই চাওঁ, কিনি চাওঁ, কাটি আছে চাওঁ। আমাৰ অসমীয়া গাঁৱৰ এই বৌহঁতৰ এখন খোলা
তোমালোকৰ দদৌ নহয় জানো আজু ককা ন এই আজু ককাৰ ইয়াত মানে আজি ইয়াতে দিয়া হৈছে আমাৰ PM পল্লৱী দেই চাওঁচোন কোন কোন আছে আছে বহুত আছে ন কেইটা পালে বৌ চাৰিটা মানুহ ঢেৰ আকৌ মই লগতে আছোচোন ন বহুত ভাল লাগিছে মাছ ভাল লাগিছে ন বঢ়িয়া লাগিছে ন অঁ দিলে খাম আৰু মৰাণ সম্প্ৰদায়ৰ এজন লোকক লগ পালোঁ তেওঁৰ পৰা মই জানিব বিচাৰিম মৰাণ সম্প্ৰদায়ৰ লোকসকলৰ তিলনি দহা আৰু কাজ কি ধৰণে মানে কৰা হয় কি নিয়মবিলাক অকণমান ক'ব নেকি মৰাণ জনগোষ্ঠীটো যিকোনো এজন বয়সস্থ বা ভকত ঢুকালে দহা আৰু কাজ বহুত নিয়ম নীতিৰ মাজত কৰা হয় কিন্তু মৰাণ মানুহৰ এটাই কথা আছে যে দহা আৰু কাজ যিখনত মানে এজন ভকত মৰিব লাগিব ঢুকাব লাগিব তেওঁ সম্পূৰ্ণ হ'ব লাগিব পৰিপক্ক হ'ব লাগিব তেওঁৰ লগতহে দহা কাজখন কৰা হয় কাৰণ এখন দহা সাধাৰণ মানুহ এটা কৰিলেও দহাখন কৰিব পাৰি কিন্তু কাজখন কৰিব নোৱাৰি কাজখন কৰিবলৈ হ'লে তেওঁ সম্পূৰ্ণ ভকতীয়াল হ'ব লাগিব সম্পূৰ্ণ গোঁসাই বাইত দিয়া ভকতীয়াল হ'ব লাগিব তেওঁ নামঘৰ চলোৱা সম্পূৰ্ণ ভকত হ'ব আচ্ছা আচ্ছা উঠন মানে কি তেওঁ ভক্তি কৰিব লাগিব কোনোবা এজন গোঁসাই বা কোনোবা এজন ডাঙৰীয়াৰ লগত শিকিব লাগিব আৰু সম্পূৰ্ণ বুলি ক'লে উঠন পৰণ তেওঁ পৰসতী ভাৰ যাব লাগিব কাৰণ এজন ভকতে নামঘৰ চলোৱাৰ ভকত তেওঁকহে কাজখন কৰা হয় কাজখনত দিব লাগিব তেতিয়াহে মানে এই কাজখন মানে সমূহীয়াকৈ পাতিব পাৰি তেওঁৰ লগত আৰু বহুতো দি দিব আমি সলাব পাৰে হাজাৰজনো পাৰিব কোনো ডাঙৰ কথা নহয় এতিয়া অকলীয়াকৈতো ইভাগে পাতিবই নোৱাৰে পাতিব নোৱাৰে কাৰণ ইমানখন মানুহক আমন্ত্ৰণ কৰি খোৱা বোৱা ধেমালি কথা নহয় এইটো টকা দৰকাৰ গতিকে ইমানখিনি মানুহক খোৱা বোৱাটো ধেমালি কথা নহয় হাঁহ লাগিব মাছ লাগিব ভাৰ লাগিব বহুত বস্তু দৰকাৰ হয় মানে গাঁৱৰ অঞ্চলত কি কৰে তেওঁলোকে মানে কাৰোবাৰ মৃত্যু হ'লে মানে অলপ ৰাখি দিয়ে 15জন 20জন হয় তাৰ পাছত মানে একেলগতে কৰা হয় এই গতিকে ৰাখি দিয়ে আৰু মানে কাৰণ দুশটা হাঁহে লাগিব চাপ'জ এটা সৰু এখন কথা আজি এইখনৰ কথা কৈছোঁ আজি 400 হাঁহ আছে ৰাইজে অনাটো বেলেগে আছে ৰাইজে অনাটো বেলেগে ৰাইজে 5 কুইণ্টেল মাছেই লাগিছে 5 কুইণ্টেল মাছেই লাগিছে তাৰ উপৰি আকৌ ঘৰত অনা মাছ কিমান আছে ভাবিব নোৱাৰে হা এই গতিকে ইমানখিনি এটা ঘৰে যোগাৰ কৰাটো সম্ভৱ নহয় সেইটো কাৰণে মানে দিগদাৰ হয় এই হ'ল আমাৰ মানে মৰাণ সম্প্ৰদায়ৰ ৰীতি নিয়মৰ বিষয়ে ক'লে আপোনাক অকণমান খোলাখন কয় দাই অ' বালিগোৱা মই মোৰ নেটৱৰ্কটো নাপাওঁ ৰাতি নেটৱৰ্ক নাহে আকৌ এই গৈছে একদম টঙনি আছে দেখিছেনে খোলাখনত ভাল লাগিছে ন মাছ কাটি আছে এই 2টা হাঁহ পালে বোলে দেই এখন খোলা 8 নম্বৰ খোলা বোলে দেই কয় হয় বা অসমীয়া তুমি গা অসমীয়া গা ন হাঁহ পোৱা হ'ল মৰাণ জনজাতিৰ মানে দহা কাজ হ'লে এইদৰে খোলা দিয়া হয় আৰু খোলাত মানে 6জন 7জনে কৰি হাঁহ মাছ যি দিয়ে মানে এসাঁজি খাই দিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে আমাৰ বৌয়ে হাঁহ গুচাই আছে দেই আছে বৌ মামনীয় ন কৈ আছে তই দুলে যান অকল মতাহে নেকি বাৰু ক'ত হৈছে আপোনালোকে আকৌ যান শুন জানৰ ন এয়া চব ভাল লাগিছে ন এইটো হাঁহ গুচাই ৰাখিছে তেনে মৰাণ সম্প্ৰদায়ৰ লোকসকলক মানে দহা কাজত এইদৰে মানে এসাঁজ খাবৰ কাৰণে বহুত ফূৰ্তি লাগে ন বৌ ভাত টোপোলা কৰিলেই এখন ক'ৰ পৰা আহিছে লেচেংগা বৌ আন ক'ব নাম দেই আৰু কি বনাইছে লেচেংগা যে লেচেংগা শুনা লাগে খালি মই যে এনেই হেৰিও হয় এই দিৰা কুঞ্জানো হয় ইয়াতে থাকোঁ আৰু এইয়া হাঁহ কাটি আছে চাওক প্ৰত্যেক খোলাতে হাঁহ আৰু মাছ দিছে ধুনীয়াকৈ এসাঁজৰ খাই যাবৰ কাৰণে একদম ঘৰৰ ওচৰে দেই মই এই অকল বোৱাৰী বুলি ক'ব লাগিব এতিয়া হাঁহ পোৱা হ'ল হ'ব ন এতিয়া ভাতো চব পাতিছে বোলে কৰা হয় হুলুং বোকা পথাৰ বন্ধুসকল ভিডিঅ'টি যথেষ্ট দীঘলীয়া হ'ল কাৰণ দহা কাজখনৰ আৰম্ভণিৰ পৰা শেষ পৰ্যায়লৈকে প্ৰতিটো দৃশ্য আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিলোঁ এতিয়া গৃহস্থৰ লগতে মৃত্যু কুটুমে ভক্তসকলৰ আগত শেষ সেৱা আগবঢ়াইছে বন্ধুসকল ভিডিঅ'টি কেনে লাগিল লাইক এটি কৰিব
লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। লগতে যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ মৰাণ সম্প্ৰদায়ৰ দহা কাজখনৰ নীতি নিয়মৰ বিষয়ে সকলোৱে যেন জানিব পাৰে, সেয়েহে মই আপোনালোকক নিবেদন কৰিলোঁ। ধন্যবাদ।